আৰু কিছুমান মধ্য মেধা সম্পন্ন ল'ৰা ছোৱালী আৰু কিছুমান ল'ৰা ছোৱালী যোনে হয়তো ইংলিছ ভালদৰে নাজানে, অংক ভালদৰে কৰিব নাজানে, কিন্তু হ'লেও সিহঁতে SSCত যিটো পৰীক্ষাত আপোনাৰ Tier 2ত মেথছ আৰু ইংলিছ লাগে, সিহঁতে তাতে কৰ্মৰত হৈ আছে। দেউতাই কৈছে যে তই এইটো এবাৰ নহ'লে নেক্সট বাৰৰ পৰা তই চাকৰি কৰিবই লাগিব, যিকোনো এটা চাকৰি তই সোমাবই লাগিব। মই একো নকৰোঁ আৰু ক'লে কি বায়েতো চাকৰি কৰি আছে, বোলো বায়েতো এতিয়া চৰকাৰী চাকৰি কৰি আছে। কাৰণ যুদ্ধ কৰাটো খুব জৰুৰী আৰু এই যুদ্ধটো যে আপুনি এজন সঁচা যোদ্ধা হিচাপে কৰিছে সেইটো খুব জৰুৰী। নমস্কাৰ, মোৰ নাম শ্ৰী অন্তৰা ভূঞা আৰু আপোনালোকৰ বহুতে হয়তো মোক অন্তৰা মেম GS হিচাপেও চিনি পায়। বৰ্তমান মই আনএকাডেমি এপত এগৰাকী টপ GS প্লাছ এডুকেটৰ অৰ্থাৎ সাধাৰণ জ্ঞানৰ প্লাছ এডুকেটৰ হিচাপে কৰ্মৰত। বিগত 6 বছৰ ধৰি মই বহুতো অনলাইন অৰ্গেনাইজেশ্যনত শিকাইছোঁ, ধৰক আপোনাৰ আড্ডা 247, মাহেন্দ্ৰা, আৰু বৰ্তমান মোৰ নিজৰ এটা ইউটিউব চেনেল আছে। আনএকাডেমি পাৰ্টনাৰশ্বিপত হয় চেনেলটো, মোৰ নিজৰ নামেৰে আছে, অন্তৰা ভূয়ান নামৰ। আজি মই আপোনালোকৰ ওচৰত কিছুমান গোল্ডেন ৰুল শ্বেয়াৰ কৰিব ওলাইছোঁ। 3টা গোল্ডেন ৰুল শ্বেয়াৰ কৰিব ওলাইছোঁ। এই 3টা গোল্ডেন ৰুল যদি আপোনালোকে মানি চলে তেনেহ'লে আপোনালোকৰ নিশ্চয় বহুখিনি সহায় হ'ব, কাৰণ এই 6 বছৰ ধৰি মই লাখ লাখ ল'ৰা ছোৱালীক পঢ়াইছোঁ আৰু তাৰে ভিতৰত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চিলেকশ্যন পাবলৈ সক্ষম হৈছে। গতিকে আৰম্ভ কৰোঁ প্ৰথমটো ৰুলৰ পৰা। মই জানো যে আপোনালোকে এই ভিডিঅ'টো এতিয়ালৈ যে চাই আছে, তাৰমানে আপোনালোকে এটা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, বা হয়তো আপোনালোকৰ জানা শুনাৰ ভিতৰত কোনোবা এটা গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে। গতিকে প্ৰথম কথাটো হ'ল যে গভৰ্ণমেণ্ট জব বুলি ক'লেতো বহুকেইটা গভৰ্ণমেণ্ট জব বুজায়, হয়নে? আপোনাৰ SSC গভৰ্ণমেণ্ট জব বুজাব পাৰে, বেংকৰ গভৰ্ণমেণ্ট জব বুজাব পাৰে, UPSC, NTPC। চ' আপুনি প্ৰথমতে যিটো কথা নিৰ্ধাৰণ কৰিব লাগিব যে আপুনি কোনটো জবৰ কাৰণে এপ্লাই কৰিব। হয়, মই এইটো কোৱা নাই যে আপুনি বাকীকেইটা ফৰ্ম ফিল আপ নকৰিব, ফৰ্ম আপুনি গোটেইকেইটা ফিল আপ কৰক, কিন্তু যিটো আপোনাৰ চিলেবাছ থাকে সেইটো কোনটো মেইন এক্সামৰ চিলেবাছ আপুনি আপোনাৰ লগত ৰাখিব, কোনটো আপুনি মেইন টাৰ্গেট বনাই চলিব। ধৰক আপুনি বেংকৰ প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে SSC চিলেকশ্যন পোৱাটো ইমানটা সহজ নহ'ব পাৰে, বা যদি SSC প্ৰিপেৰেশ্যন কৰি আছে তেন্তে বেংকৰ কাৰণে ইমানটা সহজ নহ'ব পাৰে, কাৰণ চিলেবাছটো আপোনাৰ ধৰক বেলেগ হয়, ঠিক আছে? গতিকে আপুনি কোনটো গভৰ্ণমেণ্ট জবক লক্ষ্য কৰি আছে, দি অৰ্জুনছ আই, যিটো আপুনি কোনটো গভৰ্ণমেণ্ট জব আপুনি টাৰ্গেট কৰি আছে সেইটো আপোনাৰ চিয়'ৰ হ'ব লাগিব। গতিকে আপুনি প্ৰথম নিৰ্ধাৰণ কৰিব লাগিব যে আপুনি কোনটো গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিব। এই জবটো যেতিয়া আপুনি বিচাৰি ওলাব, ধৰক আপুনি ভাবিছে যে SSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বা বেংকৰ বাবে প্ৰিপেৰেশ্যন কৰিম, এই যিটো জব আপুনি বাছি ল'ব, এইটো বাছি লওঁতে আপুনি হয়তো কিছুমান ফেক্টৰ্ছ বা কিছুমান ইয়াৰে পিছত এইটো জবত আপুনি চিলেকশ্যন পাবৰ কাৰণে কি আপোনাক লাগিব সেই বস্তুখিনি আপুনি জনাটো খুব উচিত। প্ৰথম কথা হৈছে কি আপোনাৰ চিলেবাছটো কি হয়, আপুনি চিলেবাছটো চাই ল'ব লাগিব। নেক্সট টাইম ফ্ৰেমটো কি হয়, যে আপুনি কিমান সময়ৰ ভিতৰত এই জবটোত আপুনি কৰ্মৰত হ'ব পাৰে, আপুনি প্ৰথম মাহৰ চেলাৰী এই জবটোৰ পৰা ল'ব পাৰে। মই এইটো কথা কিয় কৈ আছোঁ, কাৰণ বহু সংখ্যক ল'ৰা ছোৱালী পঢ়াত খুব ভাল হয়, মেধা সম্পন্ন ল'ৰা ছোৱালী, কিন্তু বছৰ বছৰ ধৰি প্ৰিপেৰেশ্যন কৰিও ধৰক আপুনি চাকৰিটো ল'বৰ কাৰণে সক্ষম নহয়। আৰু কিছুমান মধ্য মেধা সম্পন্ন ল'ৰা ছোৱালী আৰু কিছুমান ল'ৰা ছোৱালী যোনে হয়তো ইংলিছ ভালদৰে নাজানে, অংক ভালদৰে কৰিব নাজানে, কিন্তু হ'লেও সিহঁতে SSCত যিটো পৰীক্ষাত আপোনাৰ Tier 2ত মেথছ আৰু ইংলিছ লাগে, সিহঁতে তাতে কৰ্মৰত হৈ আছে আৰু খুব ভাল নম্বৰেৰে পাছ কৰিছে। গতিকে মেইন কথা হৈছে কি আপুনি এই 3টা গোল্ডেন ৰুল ভালদৰে ফ'ল' কৰিব পাৰে আৰু এই 3টাই আপোনাক খুব এটা সহায় কৰিব পাৰে। আচ্ছা, এতিয়া মই আহি আছোঁ যে আপুনি যেতিয়া বাছি ল'ব যে আপুনি SSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব নে বেংকৰ বাবে প্ৰিপেৰেশ্যন কৰিব, ইয়াতে এটা ফেক্টৰ কি হয়, ইয়াতে এটা কাৰণ কি হ'ব লাগিব বাছোতে, আপুনি চাব লাগিব যে এই যিটো চাকৰি, ইয়াৰে প্ৰত্যেক বছৰে এইটো নটিফিকেশ্যন আহেনে। ধৰক আপুনি ৰেলৱেৰ কথা ক'লে বা মই কওঁ যে NTPCৰ কথা ক'লে হয়তো নটিফিকেশ্যন আহিব, 2-3 বছৰৰ মূৰত এবাৰ আপোনাৰ নটিফিকেশ্যন আহে, মানে সেইটো চাকৰিৰ কাৰণে ভেকেঞ্চিটো আহে, পদ খালী হয় আৰু তাতে আপোনাৰ পৰীক্ষা হয়, তাৰপিছত আপোনাৰ তাতে নিযুক্তি দিয়া হয়। গতিকে টাইম ফ্ৰেম আপোনাৰ সেইখিনি হাতত লাগিব। এতিয়া SSC বুলি ক'লে আপুনি মিনিমাম 1.5 বছৰ আপোনাৰ হাতত থাকিব লাগিব। আচ্ছা, এতিয়া মই ডিমোটিভেট কৰিব বিচৰা নাই যে যদি আপোনাক আজিৰ দিনত এটা চাকৰি লাগে, তেতিয়াহ'লে হয়তো আপোনাৰ আৰু বহুখিনি অপশ্যন আছে। আপুনি কাম কৰি থাকিও হয়তো আপুনি বহুখিনি
চাকৰিৰ বাবে আপুনি প্ৰিপাৰেচন কৰিব পাৰে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে কিন্তু মই কথা কৈ আছো বৰ্তমান 100% ডেডিকেশ্যনৰ বিষয় yani কি মই বৰ্তমান কথা পাতি আছো সিঙ্গল মাইন্ডেড মনোমেনিয়াক হৈ প্ৰিপাৰেচন যদি আপুনি কৰিব বিচাৰিছে যে মই অকল চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আপোনাৰ গ্ৰেজুৱেচন হৈ গৈছে তেনে আপুনি এটো চাব লাগিব যে কিমান সময়ৰ ভিতৰত আপুনি টাৰ্গেট কৰি আছে সকলোৱে বিচাৰে যে মোক 3 মাহৰ ভিতৰত এটা চৰকাৰী চাকৰি লাগে কিন্তু বি মোৰ প্ৰেক্টিকেল বুলি মই কম যে আপুনি যেটো সত্য হয় হেতু চাব লাগিব যদি 2 বছৰৰ ভিতৰত ভেকেন্সিটো আহে হেতু চাকৰি আপুনি 3 মাহৰ ভিতৰত কেনেকৈ পাব আৰু তেতিয়ালৈ ঘৰৰ মানুহে আপোনাৰ ফাইনান্সিয়াল বেকআপ খিনি আছে নে যদি হয়তো আপুনি অকল এজন মানুহ হয় গুটে ঘৰৰ কাৰণে উপাৰ্জন কৰি আছে গতিকে আপুনি হয়তো এবছৰ বহিব পাৰিব নে নোৱাৰিব পৰীক্ষা দিব পাৰে হেতু আগতে চালি জাৰি সোৱাটো অলপ ভাল হয় বা কি বেকআপ অপচন লৈ চলিব হেতু বা সেই সময়খিনি কোৰ পৰা আপুনি ফাইনান্সিয়াল সাপোৰ্টটো পাব হেতু চাই লোৱাটো এটা ভাল আপুনি ক'ব পাৰে যে যদি আপুনি sure যে মই এবছৰ বা 1.5 বছৰ প্ৰিপাৰেচন কৰিম আৰু তেতিয়ালে মোৰ ঘৰৰ ফ্যামিলি মেম্বাৰে বাকিখিনি গোটেইখিনি বস্তু তেখেতসকলে চাব গতিকে হেতু কোনো কথা নাই ধৰক মই উদাহৰণ দিম এজন মানুহ ঘৰত বিয়া বাৰু হৈছে ল'ৰা ছোৱালী আছে মাক দেউতাক আছে আৰু তেখেতে অকল ঘৰখনৰ কাৰণে উপাৰ্জন কৰি আছে গতিকে আপোনাৰ কাৰণে হয়তো চাকৰি বাকৰি বাদ দি কিনে 2-3 বছৰ বহাটো সম্ভৱ নহব গতিকে যেটো আপোনাৰ বাবে বেষ্ট সম্ভৱ হ'ব হেতু আপুনি ভাবি ল'ব লাগিব গতিকে প্ৰথম গোল্ডেন ৰুলটো মই আপোনালোকক কৈছিলো যে কোনটো চাকৰি আপোনাৰ মেইন টাৰ্গেট হয় তাৰে এখন জেৰক্স লৈ ল'ব পাৰে সিলেবাছৰ যদি আপোনালোকে ধৰক এসএসসি কাৰণে প্ৰিপাৰেচন কৰি আছে তেনে আপুনি জানে যে টিয়াৰ 2 কি আহিব টিয়াৰ 2 আহিব ম্যাথছ আৰু ইংলিশ গতিকে ম্যাথছ আৰু ইংলিশ বাদ দি কিনে অকল জিএস খিনি পঢ়ি থাকিলে নহব গতিকে সেই হিচাপত আপুনি দিনটো টাইম টেবুলখন বনাই ল'ব লাগিব আৰু যেতিয়া আমাৰ গোলটো যেতিয়া আমাৰ যেটো আমাৰ ডেষ্টিনেচন হয় যদি তাতে যাই পাব কাৰণে 2 বছৰ সময় লাগিব পাৰে তেনেহলে ডিস্ট্ৰেকশন টু বাট অবভিয়াস ধৰক আমাৰ হাতত যেটো মোবাইল ফোন থাকে হেতু আমাৰ সবতকৈ ডাঙৰ ডিস্ট্ৰেকশন হয় কিন্তু গভৰ্ণমেণ্ট জব এটাৰ প্ৰিপাৰেচন অকল মোবাইল ফোনটো ডিস্ট্ৰেকশন নহয় তাত বাহিৰে হয়তো ফ্যামিলি মেম্বাৰ্স বা নিজৰ ঘৰৰ পৰিয়ালৰ মানুহখিনিও ডিস্ট্ৰেকশন হ'ব পাৰে আচ্ছা পৰিয়ালৰ মানুহখিনি কওঁতে মই কৈছো যে কিছুমান মানুহৰ যদি আপোনাৰ ঘৰৰ পৰা সাপোৰ্ট নাই ধৰক কিছুমান এনেকুৱা ল'ৰা ছোৱালী থাকিব পাৰে মই এটো এক্সপেৰিয়েন্স কৰিছো কিছুমান ল'ৰা ছোৱালী কৈছে যে মানে ডেটা কৈছে যে তই এটো এবাৰ নহলে নেক্সট বাৰ পৰা তই চাকৰি কৰিবই লাগিব যিকোনো এটা চাকৰিটা সোমাবই লাগিব হেনেকুৱাও আছে কিন্তু বহুত সংখ্যকৰ ধৰক মাক দেউতাকৰ সাপোৰ্টটো থাকে গতিকে যদি সাপোৰ্টটো আছে খুব ভাল যদি নাই তেনেহলে আপুনি কৰি যাওক আপোনাৰ যিখিনি কৰিবলগীয়া আপোনাৰ যিখিনি প্ৰিপাৰেচন হেতুৰ বিষয় আপুনি নিশ্চয় আগবাঢ়ি যাওক আৰু আপুনি নিজে নিজক বিশ্বাস যদি আপুনি বিশ্বাসত ল'ব পাৰে যে মই পাৰিম কাৰণ বহুতে ক'ব যে ইমান কম্পিটিশন আৰু ঘুষ দিব লাগিব ইমান ঘুষ দিলেহে এইটো চাকৰি হ'ব ইমান ঘুষ দিলে এইটো চাকৰি হ'ব সেই গুটেইখিনি ডিস্ট্ৰেকশনছৰ পৰা দূৰত থাকিব লাগিব আৰু আপুনি নিজৰ ওপৰত যেতিয়া বিশ্বাস কৰিব যে হয় মই পাৰিম তেনেহলে এই বিশ্বাসটো দেখা হ'ব আপোনাৰ ওচৰে পাজৰে যিখিনি মানুহ আছে দেখা পাব আপোনাৰ ফ্যামিলি দেখা পাব যে এই মোৰ ছোৱালীজনীয়ে বা মোৰ ল'ৰাটোৱে ইমান ধুনীয়াকে পঢ়ি আছে ইমান ধুনীয়াকে মানে ট্ৰাই কৰি আছে হেতু বস্তু দেখা হ'ব আৰু সিহঁতে আপোনালোকৰ ওপৰত বিশ্বাস কৰোতে তেখেতসকলৰ বাবেও মানে খুব এটা সহজ হৈ যাব বিশ্বাস কৰাটো আপোনাৰ ওপৰত যে হয় ই পাৰিব চাওক যেতিয়া আপুনি প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিছে আপুনি ভাবক আগতে ভাবিলক যে আপুনি ব্যাকআপ নকৰে যেতিয়া ষ্টাৰ্ট কৰিছে তাৰমানে ষ্টাৰ্ট কৰিছে সেইকাৰণে আগতে প্ৰথম দুটা ফেক্টৰ মই অলৰেডি ক'লোৱে প্ৰথম দুটা গোল্ডেন ৰুল অলৰেডি কোৱা হৈ গ'ল এতিয়া যেটাকে হলে আপুনি বাছি লৈছে যে মই এটা সৰকাৰি চাকৰিৰ বাবে প্ৰিপাৰেচন কৰিম যেহেতুকে এটো হৈ গ'ল ডিসিশনটো হৈ গ'ল এতিয়া আৰু পিছৰ ফালে ঘূৰি চাই লাভ নাই এতিয়া আপুনি প্ৰিপাৰেচনটো কৰক আৰু এতিয়া আপুনি সিলেবাসটো হাতত ৰাখক আৰু এই 2 বছৰীয়া বা ধৰক কেতিয়াবা 3 বছৰ হৈ যাব পাৰে কেতিয়াবা কোনবাই 6 মাহতো চাকৰি পাব পাৰে 3 মাহৰ প্ৰিপাৰেচনটো চাকৰি পোৱা আপুনি বহুত ইউটিউব ভিডিওস চাব পাৰে এই 2 বছৰ বা 1 বছৰ ধৰি কেনেকৈ আপুনি একেটা ৰাস্তাতে যাই থাকিব কোনো ধৰণৰ ডিস্ট্ৰেকশন নোহোৱাকৈ চাওক ডিস্ট্ৰেকশন সবৰে হ'ব আৰু মই এটা কথা কৈ আছো যে যদি আপুনি সপ্তাহৰ 7 দিনৰ ভিতৰত 5 দিন পঢ়িছে 2 দিন হয়তো নপঢ়িব পাৰে আৰু যে এনেকুৱা হয় বেছিভাগ এদিন নপঢ়িলে নেক্সট দিন পঢ়াটো খুব টান হৈ যায় তাৰে পিছৰ দিনা টান হৈ যায় আৰু এনেকৈ 2-3 দিন একেলগে গ্যাপ খাই যাব পাৰে কিন্তু কোনো কথা নাই আপুনি ঘূৰি আহিব আৰু আপুনি আৰু ভালদৰে পঢ়িব আৰু আপুনি হেতু কন্টিনিউ কৰিব ইট ইজ আ পাৰ্ট অফ দ্য জাৰ্নি মানে এই যে মাজে মাজে ডিস্ট্ৰেকশনটো বেছিকৈ হৈ যায় এটো এটা জাৰ্নিৰ
পাৰ্ট হয় যে আপুনি ভাবে যে হ'বনে নহ'ব ইট ইজ পাৰফেক্টলি অ'কে এইটো চবৰ লগতে হয় আৰু আপুনি তাৰে পিছতো যেতিয়া দুদিন নপঢ়িলে ঠিক আছে 3 নম্বৰ দিন আপুনি এইটো ভাবি ৱেষ্ট নকৰিব যে মই 2 দিন ৱেষ্ট কৰিলো এইটো ভাবি আৰু 4 দিন ৱেষ্ট নকৰিব আৰু য'ত আছে তাৰ পৰা আৰম্ভ কৰক ঠিক আছে আৰু এটা ডিস্ট্ৰেকশন মই ফ্যামিলি মেম্বাৰ্ছৰ বিষয়ে ক'ব বিচাৰিছো নট ইমিডিয়েট ফ্যামিলি মেম্বাৰ্ছ মানে আমাৰ একদম কাষত থকা পৰিয়ালবৰ্গৰ মানুহখিনি নহয় তাৰে পিছত যদি আপুনি এখন বিয়াত গ'লে ধৰক আচ্ছা মই এখন বিয়াত গৈছিলো ধৰক জানুৱাৰী মাহত এখন বিয়াত গৈছিলো আৰু তাতে বা মা আৰু মই আমি তিনজনী একেলগে বহি আছিলো আৰু বেংকত চাকৰি কৰা মানুহ এজনে সুধিলে যে মাছনি কি কৰি আছা মই ক'লো যে মই আজিকালি ঘৰৰ পৰাই আনএকাডেমিক পঢ়াও আৰু তেখেতে জানা বাকি ইচ্ছা নকৰিলে তেখেতে এটো বুজি পালে যে মই একো নকৰো আৰু ক'লে কি বায়েটো চাকৰি কৰি আছে না বলো বায়েটো এতিয়া চৰকাৰী চাকৰি কৰি আছে গতিকে মানুহে যেতিয়ালৈ নাজানে যে আপুনি এইটো চাকৰি কৰে সেইটো চাকৰি তেখেতে জানিব লাগিব যে অফিসত যায় এইটো অফিসত কাম কৰে তেতিয়াহে বুজি পায় গতিকে আপুনি প্ৰিলিমছ দুবাৰ পাস কৰিছে তিনিবাৰ পাস কৰিছে ইন্টাৰভিউত বহিছে যেতিয়ালে ফাইনেল ৰিজাল্ট আহি না যায় তেতিয়ালে মানুহে কয় বাপা আজিকালি কি কৰি আছা আৰু আপুনি ক'ব কি নাই একো কৰা নাই গতিকে আৰু তেখেতসকলে ক'ব কি আচ্ছা একো কৰা নাই আৰু হয়তো এজন দুজনে ক'ব আচ্ছা ইঞ্জিনিয়াৰিং পঢ়িছিলে ন একো কৰা নাই বা হেনেকুৱা এটা কথা যদি আপুনি আপোনাৰ বিষয় শুনে হয়তো ভাল নালাগিব পাৰে আৰু সেইটো এটা ডিস্ট্ৰেকশন হৈ যাব পাৰে এনেকুৱা পৰিস্থিতি পাৰা পৰ্যন্ত দূৰত থাকক পাৰা পৰ্যন্ত কিয় শুনিবই কিয় লাগে যেটো শুনি আপোনালোকে দুখী আৰু দুখী নহয় যে ঠিক আছে যে ধৰণে মই মোৰ কথা আৰু এবাৰ ইয়াতে কম যে কোনোবাই হয়তো সুধিব পাৰে যে কি বিয়াবাৰৰ বিষয়ে কি ভাবিছা ছোৱালী মানুহৰ ক্ষেত্ৰত এইটো খুব বেছিকে হ'ব পাৰে যদি ভাবি লৈছে যে নহয় আগতে মই প্ৰিপাৰেচন কৰিম তাহলে প্ৰিপাৰেচন কৰক আৰু ঘৰৰ মানুহ হেতু বস্তু দেখা পোৱা হ'ব লাগিব ঘৰৰ মানুহ হেতু আপোনাৰ বিশ্বাসত বিশ্বাস ৰাখিব লাগিব নহলবা হ'ব পাৰে যে নহয় এইটো ভাল লৰা হয় আৰু বিয়াখন মানে কৰাই দিও তাৰপিছত তুমি যি ইচ্ছা হে কৰি থাকিবা গতিকে সেইটো এটা ডিসিজন মেকিং আপোনালোকে বনাব লাগিব ফ্যামিলি ডিস্ট্ৰাকশনছ হওক বা মোবাইল ফোনৰ ডিস্ট্ৰাকশনছ হওক দুটা ধৰণৰ ডিস্ট্ৰাকশনছৰ পৰা দূৰত থাকিব লাগিব এতিয়া মই ক'ব বিচাৰিছো যে সোশ্যাল মিডিয়া মানে হোৱাটছআপ ফেসবুক যেতিয়ালে আপুনি যেটো কাম কৰি আছে বা ধৰক আপোনালোকে এটা চাকৰি কৰি আছে আৰু হেতুৰ লগত প্ৰিপাৰেচন কৰি আছে আৰু সেই চাকৰিটোত খুব দৰকাৰ যে আপুনি সোশ্যাল মিডিয়াত প্ৰেজেন্ট থাকক তেনেহলে হেতু এটা ঠিক আছে বুজা যায় কিন্তু যদি এনেকুৱা নহয় তেনে সোশ্যাল মিডিয়া ফেসবুক ডিএক্টিভেট কৰি দিয়ক হোৱাটছআপ ডিএক্টিভেট কৰি দিয়ক কাৰণ বহুত মানুহে ধৰক ঠিক গ্ৰেজুৱেচন পাস কৰি কিনে এটা প্ৰাইভেট চাকৰিত সোমাইছে আৰু হিয়তে খুব ভালদৰে লাইফটো এনজয় কৰি আছে ফটোজ দি আছে কিন্তু আপুনি এটা প্ৰাইভেট চাকৰি কৰিব বিচৰা নাই আপুনি এটা চৰকাৰী চাকৰি কৰিব বিচাৰিছে আপুনি ঘৰত বহি পঢ়ি আছে গতিকে হিহঁতৰ ফটোজ চাই থাকি কিনে আপুনি দুখী হলে কি হ'ব একো লাভ নাই আৰু হয়তো এই এবছৰ নহয় 2 বছৰ হৈ গল বাৰু কেতিয়াবা তেতিয়া ভাবিব পাৰে আৰে মই চাকৰি কৰাই ভাল আছিল এতিয়া মই সেটেল হৈ গলো হয় বা মই এনেকে থাকি গলো গতিকে হেইবিলাক ডিস্ট্ৰাকশন আহিলে নহব আৰু সদায় যেটো লাইফ সোশ্যাল মিডিয়াত হয় হেতু যে সবৰে নিজৰ নিজৰ আসল লাইফ হয় হেতু জৰুৰী নহয় গতিকে আপোনালোকে যি হিচাপত নিজৰ প্ৰিপাৰেচন কৰি আছে সেই প্ৰিপাৰেচনটো আপোনালোকে চলাই থাকক আৰু ষ্ট্ৰেটেজি বুলি যেটো বস্তু কয় মই হেতু বিষয়ে এতিয়া আপোনালোকক ক'ব বিচাৰিছো বহুত বেছি জৰুৰী যে আপুনি যেটো ষ্ট্ৰেটেজি বনাই এবাৰ বনাই লওক যে এইটো মোৰ সিলেবাস হয় এখন জেৰক্স হয় মোৰ সিলেবাসৰ এয়া মোৰ পঢ়া টাইম টেবল হয় আৰু এয়া মোৰ ষ্ট্ৰেটেজি হয় আৰু সেই ষ্ট্ৰেটেজি বিলাক সেই ষ্ট্ৰেটেজিটো মানি চলি আপুনি কিছুমান মক টেষ্ট দিয়ক মক টেষ্ট ধৰক আপুনি বৰ্তমান কোনটো ষ্টেজত আছে ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 যেটো বস্তু আপুনি পৰীক্ষাত যাই কিনে ভুল কৰিব আৰু তাৰ পিছত আহি কিনে হয়তো নিজকে ক'ব যে আৰে মই নাৰ্ভাস হৈ গৈছিলো সেই কাৰণে নহলবা মোৰ হৈ গল হয় লাভ নাই কোনো নুবুজিব হয়নে কাৰণ আলটিমেটলি ওয়ার্ক ডান ইজ ফোর্স ইনটু ডিসপ্লেসমেন্ট যেতিয়া ডিসপ্লেসমেন্টটো হ'ব তেতিয়াহে বুজি পাব হয়নে গতিকে মক টেষ্ট দিয়ক সেই ভুলটো আগতে কৰক আৰু পাছত সেই ভুলটো শুধৰাই লওক যেনেকে মই এটা কথা খুব বেছি লক্ষ্য কৰিছো যেতিয়া এটা ষ্টুডেন্টে জিএস পঢ়ি ভাল পায় তেতিয়া ম্যাথছ পঢ়ি ইমান ভাল নাপাবও পাৰে বা ভাইসি ভাৰ্সা ম্যাথছ পঢ়ি খুব ভাল পায় জিএস পঢ়ি ভাল নাপাবও পাৰে যেটো বস্তু আপুনি ভাল নাপায় হেতু ৰাতিপুৱা উঠি সবতকৈ আগতে পঢ়ক বা যেটো বস্তু আপুনি ইমান বেছি এটা ইন্টাৰেস্টেড নপঢ়ে হেতু বস্তু ৰাতিপুৱা উঠি সবাতকৈ প্ৰথমে হেতু সাবজেক্ট আপুনি পঢ়ক আৰু এনে ধৰণে যেটো ষ্ট্ৰেটেজি বনাব হেতুৰ লগত ষ্টিক কৰিব কাৰণ আজি এটা ভিডিও চালে ষ্ট্ৰেটেজি চেঞ্জ কালি তাতকৈ বেছি ভিউ থকা ইউটিউবত এটা ভিডিও চালে ষ্ট্ৰেটেজি চেঞ্জ পৰহি আৰু ষ্ট্ৰেটেজি চেঞ্জ আৰু এনেকৈ সাইকেল যেটো এটা হয় হেতু আপুনি এভৰি টাইম
প্ৰত্যেকবাৰে আপুনি জিৰোৰ পৰা আৰু ষ্টাৰ্ট কৰিবলগীয়া হয় গতিকে সেইটো নকৰিব প্ৰত্যেকবাৰে জিৰোৰ পৰা ষ্টাৰ্ট নকৰিব আৰু এবাৰ যেটো ষ্ট্ৰেটেজি বাছি লয় সেইটো মক টেষ্ট দি চাওক 2 মাহ 3 মাহ মক টেষ্ট দি চাওক আপোনাৰ যদি মাৰ্কস বিলাক ইনক্ৰিজ হৈ আছে আপুনি সেইটো ষ্ট্ৰেটেজিৰ লগতে ষ্টিক কৰক আৰু অনলাইন পঢ়াত আপোনালোকে খুব বেছি সহায় পাব পাৰে অনলাইন আপোনালোকে যেটো সাবজেক্ট পঢ়ু খুজে যেটো মক টেষ্ট দিও খুজে যেটো পাৰ্টিকুলাৰ টপিক পঢ়িব খুজে এটা সাবজেক্টৰ পৰা হেতু আপুনি পঢ়িব পাৰে ইয়াৰে অৰ্থ এটো নহয় যে আপোনালোকে ইউটিউবত যাব আপোনালোকে সাৰ্চ কৰিলে ধৰক যে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্ট আপোনালোকে দেখাব বহুখিনি ভিডিও আছে আৰু কম্পাউণ্ড ইন্টাৰেষ্ট আপুনি ধৰক বেলেগ বেলেগ ফৰ্মুলাৰে বেলেগ বেলেগ টিচাৰ্সে বেলেগ বেলেগ বস্তু আপোনাক পঢ়াব আপুনি যদি সদায় এজন ডিফাৰেন্ট টিচাৰৰ পৰা এজন বেলেগ টিচাৰৰ পৰা বেলেগ এটা কনসেপ্ট পঢ়িলে কালি আৰু বেলেগ এটা ফৰ্মুলা লগালে পৰখি আৰু বেলেগ এটা ফৰ্মুলা লগালে এনেকে নহয় গতিকে যেটো বস্তু আপোনাক হেল্প কৰিব কাৰণে আছিল যেটো বস্তু আপোনাৰ ভালৰ কাৰণে আছিল সেইটো বস্তু আপোনাৰ বেয়া কাৰণে হৈ যাব পাৰে কিয় কাৰণ আপুনি সদায় নতুন নতুন ফৰ্মুলা পঢ়িলে আৰু ডিস্ট্ৰাকশনছটো যে আপোনাৰ ইউটিউবৰ হেল্পৰে আপুনি এটা শিকিব গৈছিলে বস্তু বা আপুনি এটা প্ল্যাটফৰ্মৰ সহায়ত বস্তু এটা শিকিব গৈছিলে আৰু এন্ড আপ কোড হৈ গল আৰু বেছি ডিস্ট্ৰাকশন আৰু বেছি ফৰ্মুলা গতিকে আপুনি বাছি লওক যে মই এহেডৰ পঢ়ুৱাটো বুজি পাইছো গতিকে মই এজন বা বৰ বেছি দুজন টিচাৰ দুজনতকৈ বেছি আপুনি তিনিজন বাৰু গুছি গল কিন্তু তাতকৈ বেছি পাৰা পৰ্যন্ত নাযাব বা সাবজেক্ট ওয়াইজ বাছি লওক বা টপিক ওয়াইজ পঢ়ি লওক আৰু যেটো সোৰ্সৰ পৰা পঢ়িব হেতু লিমিটেড সোৰ্সৰ পৰা মানে কম সোৰ্সৰ পৰা পঢ়ক সদায় এখন নতুন নতুন কিতাপ কিনি থাকি কোনো লাভ নাই সবতকৈ বেছি আজিৰ সময়ত যেটো বস্তু আপোনাক সহায় কৰিব হেতু হৈছে মক টেষ্ট মানে পৰীক্ষাৰ নিচিনা একেখিনি ধৰণে যেনেকৈ আজিকালিটো অনলাইন পৰীক্ষা হয় আপোনালোকৰ বেংক আৰু এসএসসি গতিকে সেই অনলাইন এনভায়ৰনমেন্টটো আপোনালোকৰ ঘৰত বহি কিনে আপুনি মোবাইল ফোনৰ পৰা বা ল্যাপটপৰ পৰা মক টেষ্টটো দিয়ক আৰু চাওক কিমান নম্বৰ আহিছে কোড ভুল কৰিছে যত ভুল কৰিছে হেতু এনালাইসিস কৰি হেতু আৰু ভালদৰে আপোনালোকে পঢ়িব পাৰে আৰু হেতু টপিক আপুনি ব্ৰাশ আপ কৰিব পাৰে সো এইবিলাক সুবিধা আজিৰ দিনত আছে গতিকে এই সুবিধাবিলাকক সুবিধা দিয়ক যে আপোনাক সহায় কৰে এই সুবিধাবিলাকৰ মাজত যদি আপোনালোকে বেছিকে ভ্ৰমিত হৈ যায় যদি সদায় এটা নতুন নতুন ভিডিঅ'য়ে চাই থাকে ষ্ট্ৰেটেজি ভিডিঅ'য়ে চাই থাকে পঢ়িব কেতিয়া গতিকে নিজৰ এটা টাইম টেবল বনাই এবাৰ এটা ষ্ট্ৰেটেজি বনাই সেই ষ্ট্ৰেটেজিটো ফলো কৰক লাষ্টত মই একেলগে তিনিটা ৰুল আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো প্ৰথম কথা হৈছে কি আপোনালোকে বাছি লওক কোনটো আপোনালোকৰ মেইন পৰীক্ষা যেটো কাৰণে আপোনালোকে বহিব এসএসসি নে বেংক নে ইউপিএসসি নে এনটিপিসি যেটো আপোনালোকৰ প্ৰাইমাৰী টাৰ্গেট হয় হেতু বাছি লওক মানে অৰিজিনেল জেনেৰে অকল চকুটো চাইছিলে হেনেদৰে বাছি লওক যে আপুনি কোনটো পৰীক্ষাত বহিব বাকি কেটাৰ কাৰণে আপুনি বহিব পাৰে কিন্তু প্ৰাইম প্ৰিপাৰেচন এই এটা পৰীক্ষাৰ কাৰণে হ'ব 2 নম্বৰ সময়সীমা নিৰ্ধাৰণ কৰি ললে ঠিক আছে এটো বাঢ়ি যাব পাৰে হয়তো 2 বছৰ ভাবি লৈছিলে এবছৰ আৰু বাঢ়ি যাব পাৰে হেতু ঠিক আছে কিন্তু আগতে যে আপুনি ভাবিলে যে নহয় এমাহৰ ভিতৰতে মই কৰিব লাগিব আৰু সেই সময়খিনিও আপুনি নিজকে নিদিলে সেই এবছৰ বা 2 বছৰ যিখিনি সময় আপোনালোকে নিজকে দিছে এনেকুৱা হ'ব লাগিব যে হয়তো 5 বছৰ দিছে হেতু ঠিকে আছে কিন্তু মই মোৰ 100% দিছো হেতু আপুনি আইনাত চাই নিজকে ক'ব পাৰিব লাগিব আৰু 3 নম্বৰ কথা হৈছে ডিস্ট্ৰাকশনছৰ পৰা দূৰত থাকক ফোকাস যেটো আপুনি চকুটো বাছি লৈছে যেটো এক্সাম আপুনি বাছি লৈছে যেটো পৰীক্ষা বাছি লৈছে হেতুৰ ওপৰত ৰাখক আৰু নিজৰ লক্ষ্যৰ একদম কাহলৈ যাব কাৰণে নিজৰ লক্ষ্যটো পাব কাৰণে আপোনালোকে 100% নিজৰ 100% দিয়ক কাৰণ যুদ্ধ কৰাটো খুব জৰুৰী আৰু এই যুদ্ধটো যে আপুনি এজন হসা যোদ্ধা হিচাপে কৰিছে হেতু খুব জৰুৰী কাইলৈ এটো ক'ব না লাগিব ঘুৰি চাই যে মই যুদ্ধই নকৰিলো মই পাৰিলো হয় কিন্তু মই নকৰিলো মই পালো হয় কিন্তু মই চেষ্টাই নকৰিলো গতিকে এজন যোদ্ধা হওক আৰু এই তিনটা গোল্ডেন ৰুল মানি চলক আৰু আপোনালোকৰ আশা কৰো যে খুব সোনকালে আপোনালোক সকলোৰে সিলেকশন হওক আৰু শেষত মই এইটোৱে ক'ব বিচাৰো যে আপুনি যেতিয়া নিজৰ জীৱনৰ লক্ষ্যৰ কাহলৈ আগবাঢ়ি যাব তেনেহলে বাটত বহুখিনি বাধা আহিব পাৰে কিন্তু যিয়ে এই বাধা নেওচি আগবাঢ়ি যাব হিয়ে প্ৰকৃত যোদ্ধা হয় ধন্যবাদ Tell us what you think about this video and don't forget to like, share and subscribe.